हेलो फ्रेंड्स गुड मॉर्निंग मैं मोनिका मोर यूट्यूब चैनल आपलोक सकलोके स्वागतम जनाइছোঁ। আজি मैं माने एतिया बजारले जाबले ओलाइছোঁ। बहुत दिনৰ मूरते जाबले लैছোঁ बजारले। आमार यार पा दूरो হয় যথেষ্ট আৰু আজি ভাবি লৈছোঁ মানে কিচেনৰ কাৰণে কেইটামান বস্তু আনিম। গোসাৰীও বজাৰ হ'ব অকমান। আহি মই দেখামহি বাৰু কি কি কিনিলোঁ। তেতিয়া হলে এতিয়া মই বজাৰলে গৈ থাকো আকৌ লগ পাম আপোনালোকক। নামি পেলাই ক'ত ক'ত কি লওঁ চাই লওঁ, তাৰপিছত গৈ ঘৰত আকৌ লগ পাই আছোঁ আপোনালোকক। ঘৰ গৈ পোৱালৈকে আপোনালোকলৈ মই এটা পুদিনৰ ৰেচিপি ভিডিঅ' বনাই ৰাখি দিছিলোঁ, তাক দি দিছোঁ। আপোনালোকে বাৰু চাই লওকচোন। এয়া মই আপেল আৰু তৰমুজৰ পুদিন বনাম। তাৰপৰা এই আপেল মানে তৰমুজ এটা মই মিডিয়াম সাইজৰ তৰমুজ এটাই লৈছোঁ। তাৰ ভিতৰৰ অংশখিনি এফাল লৈছোঁ, তাৰমানে গোটেই তৰমুজটো লোৱা নাই। আৰু ভিতৰৰ ৰঙাখিনি কাটি লৈছোঁ আৰু এয়া দুটা আপেলো কাটি লৈছোঁ তেনেকৈ। তাৰপিছত লৈছোঁ এয়া এইখন হেতাৰে মই 4 হেতা লৈছোঁ কৰ্ণফ্লাৱাৰ। আৰু এয়া অলপ চেনি ৰাখিছোঁ। আৰু ইয়াত আছে এয়া গাখীৰ। এতিয়া মই প্ৰথমতে এই তৰমুজখিনি ইয়াত অলপ গুটি আছে, এই গুটিখিনি ভালকৈ গুচাই আপেলৰ লগত মানে এইখিনি সৰুকৈ কাটি মই মিক্সিত প্ৰথমে মাৰি ল'ম। আৰু মাৰি পেলাই তাৰপিছত আপোনালোকক আকৌ তেনেদৰে প্ৰচেছটো দেখাই দিম। এয়া আমাৰ আপেল আৰু তৰমুজৰ এইটো মিক্সাৰটো হৈ গ'ল। এইখিনি মই এইখন কেৰাহীতে আচলতে এইখিনি সিজাম বাবে ইয়াতে মই এইখিনি ঢালি দিছোঁ। আৰু মই ইয়াত এই কৰ্ণফ্লাৱাৰখিনি যে ৰাখিছিলোঁ সেইখিনিও চব দি দিম। আৰু এই চেনিখিনি অলপমান মই জোখ কৰি দি দিম, কাৰণ এই আপেল আৰু তৰমুজৰো এটা মিঠা থাকে, তো মিঠাটো সেইকাৰণে মই বেছিকৈ নিদিওঁ। এই 3 হেতামান মই চেনি দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভাল ধৰণে মিলাই ল'ম। আৰু এইখিনি মই চেনিখিনি একদম সম্পূৰ্ণ গলি নোযোৱালৈকে ভাল ধৰণে মিলাই ল'ম। আৰু মিলাই লৈ পেলাই মই চিধা মানে গেছতে তুলি কম জুইত এইখিনি মই সিজাম। এয়া মই কম জুই দি গেছত তুলি দিছোঁ। আৰু এতিয়া মই লাহে লাহে এইখিনি লৰাই ভাল ধৰণে সিজাম। এয়া মোৰ পুদিনখিনি এয়া ডাঠ হৈ আহিলে এইখিনি সময়তে মানে ইমানটো সময়তে মই এতিয়া ইয়াত গাখীৰখিনি ঢালি দিম। আৰু এইখিনিও মই ভাল ধৰণে লৰাই একদম এটা জোখত ডাঠ হোৱালৈকে লৰাই থাকিম। আৰু জুইটো একদম কম কৰি ল'ব লাগে, চিম কৰি ল'ব লাগে। এয়া মোৰ পুদিন হৈ গ'ল। ইমানটো ডাঠতে আপোনালোকে ৰাখি দিব। আৰু এতিয়া এই বাতিটোত মই তেল সানি লৈছোঁ। এইবাৰ ভৰাই দিম এই পুদিনখিনি। অলপ সময় বাহিৰতে ৰাখি ল'ম। প্ৰথমে ফ্ৰিজত নথওঁগৈ, অলপ সময় বাহিৰত ৰাখি ল'ম, নহ'লে মানে ইয়াৰ যিটো গৰম ভাৱ সেই গৰম ভাৱটোৱে পানী কৰি দিয়ে ভিতৰটোত। আৰু তাৰপিছত 4 ঘণ্টামানৰ কাৰণে এই বাতিটো সাফৰ লগাই মই ফ্ৰিজত থৈ দিম। আপোনালোকেও এনেদৰে থৈ এদিন বনাই খাই চাবচোন। আৰু এতিয়া মোৰ এয়া হৈ গ'ল, মই গেছৰ জুই অফ কৰি দিছোঁ। চাৰি ঘণ্টা হৈ গ'ল। এতিয়া মই এই পুদিনৰ বাতিটো উলিয়াই আনিছোঁ। এতিয়া মই এইটো এখন থালত আপোনালোকক উলিয়াই দেখাই দিছোঁ। আপোনালোকেও এনেদৰে এবাৰ ঘৰত বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। টাউনৰ পৰা আহি পালোহি। পাই পেলাই গা চা ধুলোঁ, গা ধুই খোৱা বোৱাও কৰিলোঁ। খোৱা বোৱা কৰি অকণমান ৰৈ ল'লোঁ। ৰৈ পেলাই আপোনালোকক ভাবিছোঁ দেখাওঁ বস্তুকেইটা কি কি আনিলোঁ।
গোটেইখিনি বস্তু নেদেখাওঁ মানে গ্ৰচাৰীও বজাৰ হ'ল আৰু সৰু সুৰা মোৰ কিটচেনৰ ভালেমানকেইটা বস্তুৱে কিনিলোঁ তাৰে 2-3টামান বস্তু আপোনালোকক দেখাম আৰু এইবিলাক আচলতে শ্ব' অফ কৰা বস্তু নহয়েই হ'লেও আপোনালোকক কৈ থৈ গৈছিলোঁ যে মই মানে দেখামহি বুলি সেইকাৰণে আহিলৈ বোলো দেখাওঁ 2-এটা বস্তু তাৰ আগতে অন্য এটা বস্তু আপোনালোকক দেখাব খুজিছোঁ এয়া চাওক মোৰ আমাজনৰ পৰা আহিলে এয়া গুটি আহিছে মোৰ গুটিৰ কাৰণে মই মানে মাটি চাটি শুকুৱাইছোঁ অহা এই গুটিখিনি 2-3 দিনমান হৈ গ'ল মই মানে ভালকৈ বতৰটো ভাল নোহোৱা নাই মাটিও শুকুৱাইছোঁ কেঁচুসাৰো শুকুৱাইছোঁ আপোনালোকক মই যেতিয়া গুটিখিনি দিম তেতিয়া মানে গজালি ওলাব যে তেতিয়া দেখাম আৰু কি কি আহিছে দেখাইছোঁ ৰ'ব এয়া গাজৰৰ গুটি তাৰ পৰা এইটো এটা বিশেষ ধনিয়াটো আমাৰ প্ৰজাতি নহ'ব অলপ বেলেগ হ'ব আৰু এইটো হ'ল ৰঙালাও প্ৰজাতি এইটো বস্তু আহিছে আৰু এইটো কোকোবিটা আহিছে ইয়াত আৰু এইটো লং গ্ৰীণ স্কোৱাছৰ এইটো লং গ্ৰীণ আহিছে আৰু এইটো আহিলে এইটো য়েল্লোটো এইটা দেখিছে দি চাওঁ এইবাৰ প্ৰথম আনিছোঁ এইবিলাক বস্তু এইবাৰ এইখিনি পচাই মেলি চাওঁ কি হয় কেনেকুৱা হয় মানুহেতো এইবিলাক খেতি কৰিবলৈ লৈছে সকলোতে এইটো বাহিৰৰ বস্তু যদিও আমিও কৰি চাওঁচোন বোলো আৰু এইখিনি মই ধুনীয়াকৈ আপোনালোকক কেনেকৈ দিম এবাৰ দিয়াৰ পিছত দেখাম আৰু হোৱাৰ মানে গজালি ওলোৱাৰ পিছতো দেখাম আৰু এইখিনি এতিয়া থওঁ এই বেছি গুটি নাই 4টা 5টা 6টা এনেকৈ গুটি আছে এতিয়া এইখিনি বাৰু মই থৈ দিছোঁ আৰু মই বজাৰৰ পৰা কি আনিলোঁ সেইকেইটা বস্তু এতিয়া অকণমান দেখাওঁ আপোনালোকক এইখন ফ্ৰাই পেন আনিলোঁ নীলেপৰ এয়া ডাঙৰকৈ আনিছোঁ মোক ডাঙৰকৈ লাগে কাৰণে ডাঙৰকৈ আনিছোঁ তাৰপিছত এখন ডাঙৰ চেকনি আনিলোঁ এখন আৰু এইটো ফেটাৰডাল আনিলোঁ ডাঙৰ আৰু এটা আনিছোঁ গ্লাছৰ বাউল এইবোৰ আচলতে কিটচেনত লাগেই মোৰ মানে বৰকৈ কম আছিলে বস্তুখিনি এনেকুৱাখিনি সেইকাৰণে 2-এটা বোলো আৰু লৈ যাওঁ আৰু সৰু সুৰা কেইটামান বস্তু আনিছোঁ সেইখিনি আৰু নেদেখাওঁ দিয়ক সেইবোৰ চব দেখুওৱা বস্তু নহয় আৰু হ'লেও আপোনালোকক এইখন ফ্ৰাই পেনখন ভাল লাগিছেনে বাৰু তেতিয়াহ'লে মই ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকক আচলতে বজাৰলৈ যাওঁতে কথাটো কৈ থৈ গৈছিলোঁ কিনো বজাৰ কৰিম আপোনালোকক আহি দেখাম সেইকাৰণে 2-এটা বস্তু দেখাই দিলোঁ কিটচেনৰ বস্তু বুলি আপোনালোকক দেখাইছোঁ আচলতে আপোনালোকে যাতে বেয়া নাভাবে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰো কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ তেতিয়াহ'লে মই ইমানতে এইটো ভিডিঅ' সামৰণি মাৰিলোঁ